ব্যক্তিসকলৰ সাহিত্যৰ বা সহজভাৱে এই শাখাকেইটা চলি আছে যদিও মই ভাবোঁ সাহিত্য ভাল পোৱা, গান ভাল পোৱা, সংস্কৃতি ভাল পোৱা প্ৰত্যেকজন অসমীয়াই সাহিত্য সভাৰ লগত জড়িত হৈ থকা উচিত বা জড়িত বুলি আমি ধৰি লওঁ। কিতাপ ভাল পোৱা মানুহ এই সাহিত্য সভাৰ লগত জড়িত। নিজৰ গাখীৰ ধন ভাঙি হ'লেও আমি আমাৰ এই জাতীয় অনুষ্ঠানটো জীয়াই ৰাখিব লাগিব। যিসকল অনা অসমীয়া ব্যক্তিও আমাৰ অসমীয়া ভাষাটোক নিজৰে ভাষা হিচাপে আঁকোৱালি লৈছে, এই জাতিটোৰ লগতে জান গৈছিল, তেওঁলোককো শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফৰাচী সাহিত্যিক এডৱাৰ্ড ব্ৰাউনে এষাৰ কথা কৈছিল, এটা ভাষাৰ অৱগতনে এটা জাতিৰো অধগতনৰ ইংগিত দিয়ে। মই মানে অসমীয়া ভাষা নাজানো, অসমীয়া আখৰ চিনি নাপাওঁ, অসমীয়া আখৰ জোদাই পঢ়িবলৈ বহুত সময় লাগে, এই ধৰণৰ কথা কোৱা যিসকল অসমীয়াৰ বৰ্তমান সমাজত সৃষ্টি হৈছে, সেই অসমীয়াসকল কিন্তু আমাৰ জাতিটোৰ বাবে এটা ভাবুকি। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বা আমি আছো, আমাৰ মাজত কোনেও এনেকে আমাৰ জাতীয় সংগীত, আমাৰ বৰগীত, আমাৰ ৰাভা সংগীত বুলি গৌৰৱ কৰা কোনো শুনা নাই। গতিকে তেওঁলোকৰ নিজৰ জাতিৰ প্ৰতি এটা ইমান অভিমান আৰু ইমান গৌৰৱবোধ আছে, সেইটো প্ৰতিটো জাতিৰে নিজৰ নিজৰ আছে। কিন্তু আমাৰ অসমীয়াসকলৰ সাম্প্ৰতিক সময়ত কিয় সেই জাতীয়তাবোধ বা আত্মীয়তাটো কমি গৈছে, সেইটো কিন্তু চিন্তাৰ বিষয়। জাতিটোৰ লগতে জান গৈছে বা তেওঁলোককো শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফৰাচী সাহিত্যিক এডৱাৰ্ড ব্ৰাউনে এষাৰ কথা কৈছিল, এটা ভাষাৰ অৱগতনে এটা জাতিৰো অধগতনৰ ইংগিত দিয়ে। মই মানে অসমীয়া হ'ব নাজানো, অসমীয়া আখৰ চিনি নাপাওঁ, অসমীয়া আখৰ জোদাই পঢ়িবলৈ বহুত সময় লাগে, এই ধৰণৰ কথা কোৱা যিসকল অসমীয়াৰ বৰ্তমান সমাজত সৃষ্টি হৈছে, সেই অসমীয়াসকল কিন্তু আমাৰ জাতিটোৰ বাবে এটা ভাবুকি। গতিকে এটা ভ্ৰান্ত ধাৰণা আছে যে ইংৰাজী পাৰিব মানুহে মাতৃভাষা নাজানিলেও হ'ব, কিন্তু তেনেকুৱা নহয়। যিহেতু ইংৰাজী এটা গোলকীয় ভাষা, ইংৰাজী ভাষাটো আমি জানিব লাগিব, শিকিব লাগিব। আজি যিহেতু বিশ্বায়নৰ যুগ, মই নিজেও বিজ্ঞানৰ ছাত্ৰী, তেতিয়া আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰসমূহ হয় দেশৰ বিভিন্ন। অসমতে এচাম এনেকুৱা অসমীয়া মানুহৰ জন্ম হৈছে যিয়ে অসমীয়া নাজানো, ক'ব নাজানো, আখৰ চিনি নাপাওঁ বুলি কৈ গৌৰৱ অনুভৱ কৰে। গতিকে এনে পৰিস্থিতিত ভাষাটোক পুনৰ আগৰ দৰে সবল কৰিবলৈ আমি সচেতন হোৱাৰ এয়াই উপযুক্ত সময়। এই ক্ষেত্ৰত মই ভাবোঁ প্ৰথম দায়িত্ব আমাৰ সাহিত্য সভাৰ লগতে আমাৰ শাখা সাহিত্য সভাসমূহৰ, অসম সাহিত্য সভাৰ দৰে এটা মহাজাতীয় অনুষ্ঠানৰ। আমাৰ জিলাখনৰে ভাষা শ্বহীদ সূৰ্য বৰা নামত বৰ্তমান বঁটা এটা প্ৰদান কৰা হৈছে বুলি জানিব পাৰিছোঁ। তেখেতক শেহতীয়াকৈ হ'লেও এই স্বীকৃতি প্ৰদান কৰাৰ বাবে অসম সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মহৎ জাতীয় অনুষ্ঠানটি সদায় যুগমীয়া হৈ থাকক। এই ক্ষেত্ৰত শাখা সাহিত্য সভাৰ ইমান ধুনীয়া ইংৰাজী ভাষা কয়, ইমান ধুনীয়াকৈ ইংৰাজী পাৰিব, কিন্তু তেওঁলোকে এনেকুৱা হয়তো এজনো ব্যক্তি ওলাব যিয়ে তামিল, তেলেগু, মালায়ালম বুজি নাপায়, যিয়ে তেওঁলোকৰ নিজৰ থলুৱা খাদ্যটো বা সাজপাৰক শ্ৰদ্ধা নকৰে। তেওঁলোকে নিজৰ শিপাটোৰ প্ৰতি ইমান বিশ্বাস, আস্থা আৰু শ্ৰদ্ধা আছে যে তাৰ পৰা আমাৰ বহুত শিকিবলগীয়া আছে। অসমত আজি এনেকুৱা হয়তো বহুতো ইংৰাজী মাধ্যম আছে য'ত ইংৰাজী অসমীয়াত কথা ক'লে ল'ৰা ছোৱালীক শাস্তি দিয়া হয়। এতিয়া মোৰ নিজৰ ব্যক্তিগত কোনো যোগ্যতা নাই যে মই কোনোবা অভিভাৱক অভিভাৱকক কওঁ যে নিজৰ সন্তানক ইংৰাজী মাধ্যমত নপঢ়াব, অসমীয়াত পঢ়াব, তেনেকৈ কোৱা মোৰ যোগ্যতা নাই। কিন্তু মই এটাই অনুৰোধ ৰাখিব খোজোঁ, যি মাধ্যমতে নপঢ়াওক কিয় নিজৰ সন্তানক যাতে এনে এজন ব্যক্তিলৈ পৰিণত কৰিব পাৰোঁ যিয়ে অসমীয়া ভাষাটো অন্ততঃ ভালকৈ ক'ব, লিখিব আৰু পঢ়িব জানে। তাৰ বাবে পিতৃ মাতৃসকলে যদি দিনটোৰ এঘণ্টা সময় নিজৰ জাতিটোৰ বাবে উৎসৰ্গ কৰিব নোৱাৰিবনে নিজৰ সন্তানটোক শিকাবৰ বাবে? গতিকে মই সেইখিনিয়ে অনুৰোধ ৰাখিছোঁ। এই সকলসমূহ নিজৰ কণ্ঠত গাবলৈ লৈছিল, তেতিয়া হেনো অসমৰ নৱপ্ৰজন্মই অসমীয়া নজনা ইংৰাজী মাধ্যমত পঢ়ি জহাই পৰা সেই নৱপ্ৰজন্মই অসমীয়া ভাষাটো শিকিবলৈ আগ্ৰহী হৈছিল। গতিকে জুবিন গাৰ্গৰ দৰে এজন প্ৰতিভা যেনেকৈ আমাৰ অসমত গঢ়ি উঠিছে, তেনেকৈ হেজাৰজন প্ৰতিভা গঢ়ি উঠক যিয়ে নৱপ্ৰজন্মক বাট দেখুৱাই আগুৱাই নিব পাৰে, নিজৰ জাতিটোৰ প্ৰতি, নিজৰ ধৰ্মটোৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে। এটা সুখবৰ আছে যে আজিও আমাৰ সমাজত এনে বহুতো ব্যক্তি আহিছে, যেনেকৈ শংকুৰাজ কোঁৱৰ, মৈত্ৰী পাটৰ বাইদেউ, তেওঁলোকে কেঁচা মাটিৰ গোন্ধ থকা ইমান ধুনীয়া ধুনীয়া অসমীয়া গীত, সংগীত, সুৰ আৰু শব্দৰ সৃষ্টি কৰিছে। পুনৰ অসমীয়া মানুহে সেই গানবোৰ অসমীয়া ভাষাটোক আঁকোৱালি ল'বলৈ লৈছে। নৱপ্ৰজন্মৰ মাজত এনেকৈ কোৱা শুনা পাওঁ যে আজিকালি হিন্দী গান শুনি ভাল নলগা হৈছে,
অসমীয়া গানটো ঘূৰি আহিছে গতিকে আমি খবৰ মানে নৱপ্ৰজন্মৰ বিপথে যদি গৈছে আমি তেওঁলোকক ঘূৰাই অনাৰ চেষ্টা আমি কৰিব লাগিব নিজৰ জাতি নিজৰ সংস্কৃতি নিজৰ সংগীত নিজৰ সাহিত্যৰ প্ৰতি আমি আগ্ৰহ বঢ়াই আনিব লাগিব গতিকে মই আশাবাদী যে নৱপ্ৰজন্মৰ লগতে আমাৰ জ্যেষ্ঠসকলে আমাক বাট দেখুৱাই দিব আমাৰ অনুভৱক আমি আগবঢ়াই নিব লাগিব আৰু তেনেকৈ সাহিত্য সংগীত সকলো যোগেদি এটা সমৃদ্ধ অসমীয়া ভাষা বিশ্বৰ দৰবাৰত জিলিকি উঠক তাৰে মই কামনা কৰিছোঁ ধন্যবাদ